নমস্কাৰ বন্ধু বান্ধৱীসকল, শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে সকলোলৈ মোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পূজা বিশেষ এটা মিঠা ৰেচিপি আৰু এই মিঠা ৰেচিপিটো আপোনালোকে অতি কম সময়ৰ ভিতৰতে বনাই প্ৰস্তুত কৰি তুলিব পাৰিব। বলকচোন আমি এই মিঠা ৰেচিপিটোনো কেনেকৈ বনাইছোঁ চাওঁচোন আহক। এইবিধ ৰেচিপি বনাবৰ বাবে মই ইয়াতে লৈছোঁ একাপমান সিজোৱা চাউল। আপোনালোকে ইয়াতে যিকোনো সুগন্ধিযুক্ত চাউল, জহা চাউল বা বাসমতি চাউল ইয়াতে ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনি মই এটা মিক্সি গ্ৰাইণ্ডাৰত দি ভালদৰে পিচি ল'ম। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ভেনিলা কাষ্টাৰ্ড পাউডাৰ। মই 2 চামুচ কাষ্টাৰ্ড পাউডাৰ গাখীৰৰ লগত মিহলাই মিশ্ৰণ এটা প্ৰস্তুত কৰিছোঁ। মই যিহেতু আজি ফিৰনি বনাম, ফিৰনিৰ সোৱাদটো দুগুণ কৰিবৰ বাবে ইয়াতে মই কাষ্টাৰ্ড ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও কাষ্টাৰ্ড দি পেলাই এবাৰ ফিৰনি বনাই চাবচোন, সোৱাদটো বহুতেই বেছি ধুনীয়া হৈ পৰিব। এইপিনে আমি চাউলখিনি পিচি লৈছোঁ। বেছি পিচিব নালাগে, অকণমান পিচিলেই হ'ব। আৰু ইয়াতে লৈছোঁ অকণমান ড্ৰাই ফ্ৰুটছ। আপোনালোকে ঘৰত যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে লৈছোঁ চেৰি, কাঠবাদাম, কাজু আৰু খিচমিচ। এইখিনি মই ইয়াতে লৈছোঁ। এতিয়া ঘন তলি থকা পাত্ৰ এটা এনেকৈ লৈ লৈছোঁ। মই কেৰাহীখন এনেকৈ পাতি দিছোঁ আৰু লগতে ইয়াতে মই 1 লিটাৰ আমুল তাজা ইয়াতে গৰম হ'বৰ বাবে দি দিলোঁ। আপোনালোকে অলপমান ঘন গাখীৰ ব্যৱহাৰ কৰিব আৰু অকণমান উতলি অহাৰ দৰে হ'লে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ মিল্ক পাউডাৰ। মই এভৰিডেৰ 10 টকীয়া এটা মিল্ক পাউডাৰ ইয়াতে দি দিলোঁ আৰু এনেকৈ অলপমান লৰাই আছোঁ। গাখীৰখিনি লৰাই অকণমান ঘন হ'লেই ইয়াতে মই দিম যিখিনি আমি সিজোৱা চাউল পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম। এইখিনি আমি ইয়াতে দি দিলোঁ এতিয়া আৰু মিডিয়াম টু স্ল' ফ্লেমত আপোনালোকে লৰাই থাকিব। কিছু সময় এনেদৰে লৰাই থাকিব লাগিব। এইখিনি লৰাই থাকোঁতে আমি ইয়াতে ব্যৱহাৰ কৰিম 4 চামুচমান চেনি। আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি ইয়াতে লৈ ল'ব পাৰিব আৰু এইখিনি দিও গোটেইখিনি ভালকৈ মিহলাই লৈছোঁ। এই ডেজাৰ্টটো বনাব বহুতেই ইজি হয়, বহুত কম সময়ৰ ভিতৰতে আপোনালোকে বনাই প্ৰস্তুত কৰি ল'ব পাৰিব। আৰু এতিয়া মই ইয়াতে দিম আমি যে বনাই ৰাখিছিলোঁ কাষ্টাৰ্ডখিনি। আপোনালোকে কাষ্টাৰ্ডখিনি মিহলোৱাৰ আগে অকণমান এনেকৈ লৰাই ল'ব আৰু এইখিনি ইয়াতে যোগ কৰি দিছোঁ। কাষ্টাৰ্ডখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালকৈ আপোনালোকে লৰাই থাকিব লাগিব। মাজতে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কাটি ৰখা অকণমান ড্ৰাই ফ্ৰুটছ আৰু ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত সিজোৱা চাউল, কাষ্টাৰ্ড আৰু গোটেইখিনি ভালকৈ আকৌ এবাৰ মিহলাই ল'ব। এইটো ডেজাৰ্ট আপোনালোকে এনেকুৱা পনীয়া হৈ থাকোঁতে আপোনালোকে গেছটো নমাই দিব পাৰিব, কাৰণ এইখিনি আপোনালোকে ঠাণ্ডা কৰি খালেহে সোৱাদ পাব। এইখিনিমান ঘন হ'লে আপোনালোকে লৰাই থ'ব। এয়া দেখিছেনে, দেখিব খুবেই ধুনীয়া হৈছে। এই ডেজাৰ্টটো আপোনালোকে নিশ্চয় এইবাৰ পূজাত বনাই চাব। আপোনালোকে যদি এনেকৈ ফিৰনি বনাই অতি কম সময়ৰ ভিতৰতে 10 মিনিটো নালাগে আপোনালোকৰ ফিৰনি ৰেডি হৈ যাব, কাৰণ চাউলখিনি অলৰেডি সিজোৱাই থাকে আৰু গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালদৰে মিহলাই ল'লেই ফিৰনি তৈয়াৰ হৈ যাব। আপোনালোকে এনেকুৱা ঘন হৈ থাকোঁতে নমাই থ'ব পাৰিব আৰু কিছু সময়ৰ বাবে আপোনালোকে ফ্ৰিজত থৈ দিব। আপোনালোকৰ যেতিয়া খাব মন যায় ঠাণ্ডা এই ফিৰনিৰ সোৱাদ ল'ব পাৰিব। আৰু এইটো ৰেচিপি খাব বহুতেই ধুনীয়া লাগে, বহুতেই ইজি হয়। আপোনালোকে এইবাৰ পূজাত এনেকৈ বনাই চাব। এয়া চাওক, মই ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত কিমান ধুনীয়া ঘন হৈ গৈছে। আপোনালোকে এবাৰ হ'লেও এইবাৰ পূজাত বনাই চাব আৰু কেনেকুৱা হৈছে মোক নিশ্চয় জনাব। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ আজি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।